और हाँ जी मैडम, ये क्या बन रहा है वैसे अभी? मटर घुगनी। क्या बन रहा है? हाय गाइस, गुड मॉर्निंग एंड वेलकम बैक टू माय चैनल। आज भिडिओ खूब इंटरेस्टिंग हमें गई है क्यों जिहेतु आज विश्वकर्मा पूजा और मैं ये विश्वकर्मा भिडिओ उद्यापन कर अपना शेयर करें। गए भिडिओ चाय दी और जो भिडिओ चाय ভাল पाए तेज लाइक कर दी, कमेंट कर जनाब और मोर चैनल सब्सक्राइब कर दी। चाय भिडिओ और इतना रातिपुৱাৰ সময় পুৱা 7 বাজিছে আৰু মোৰ হাজবেণ্ডে গাড়ীকেইখন তেখেতৰ বিশ্বকৰ্মাকেইখন ধুবলৈ বুলি বাহিৰতে উলিয়াই থৈ দিছে, কিন্তু বৰষুণ ইমানেই দিছে যে তেখেতে এতিয়ালৈকে বিশ্বকৰ্মাকেইখন তেখেতৰ মোৰ ৰতনকেইখন এতিয়ালৈকে ধুব পৰা নাই। বৰষুণ এৰিলেহে ধুব পৰা যাব। গতিকে চাওকচোন তেখেতে কেনেদৰে উলিয়াই থৈ দিছে। এখেতৰ বিশ্বকৰ্মা কেইখন এনেদৰে বাহিৰতে উলিয়াই থৈছে, বাট বৰষুণটো অলপ এৰিছে, এতিয়া ধুব পৰা যাব। মজা লোকেল পাভ মাছ প্ৰথমবাৰ দেখিও পাইছোঁ আৰু খামো চাগে প্ৰথমবাৰ, নাজানো কেনেকুৱা টেষ্ট হ'ব, কিন্তু দেখাতো বহুত ধুনীয়া লাগিছে। Hey guys, welcome back to my channel. আজি আমি আছো গাভৰু দলঙত। তেনেকৈ আপোনালোকে দেখিব পাৰে গাভৰু দলং দুলীয়াজানত আছে গাভৰু দলং। আৰু দলংখনৰ এইটো পাৰে আছে চাচনি আৰু এইটো পাৰে কি আছিলে? দুলীয়াজান নহয়, বেলেগ কিবা এটা নাম আছিলে। যি হওক আমি দুলীয়াজানৰ পৰা আহিছিলোঁ, কিবা এটা নাম এটা আছিলে আৰু এতিয়া চাব পাইছো যে দলংখন খুবেই ধুনীয়া। আৰু এইখন হৈছে বুঢ়ীদিহিং। এইখন হৈছে বুঢ়ীদিহিং নৈ। ইয়াত তুমি কোৱা আকৌ, তুমি যে 5 টকা এটা পেলাই দিলা যে। মই পানীতে 5 টকা এটা পেলাই দিছো। পেলাই দিব লাগে, মই এতিয়া সঠিকে নাজানো এতিয়া কিয় পেলাই, কিন্তু পেলাই দিব লাগে বুলি জানো। ঠিক আছে যদি জানে কমেণ্টত জনাব। কোনোবাই যদি জানে কমেণ্টত জনাব প্লিজ। আৰু এতিয়া আমি অলপ ফটো ছেশ্যন কৰি লওঁ। দেখিছে ইয়াত মানে আপোনাৰ ৰাইজৰ আপোনাৰ দেখিছেনে সমাগম কিমান বেছি। ৰাইজৰ সমাগম পূৰা বেছি আছে। কিন্তু আপোনাৰ এইখন বনা কি কাৰণে হৈছিলে এইটো কোৱা, এইটো বনা কি কাৰণে হৈছিলে? এখন প্ৰাইমেৰিলি অইলে বনাইছিলে, অইলে ইয়াৰ পাইপলাইন ন, এইটো অইলে পাইপলাইনৰ কাৰণে প্ৰাইমেৰিলি বনাইছিলে। আৰু এতিয়া এই দলংখন মানে এতিয়া মানুহৰ কাৰণে কি হৈ গ'ল, মানে টুৰিষ্ট ডেষ্টিনেশ্যন হৈ গ'ল আৰু। তেনেহ'লে ব'লক আমি দলংখন চাই যাওঁ। আমি এতিয়া গাভৰু দলঙত গৈ আছোঁ আৰু এইখন আপোনালোকে যিখন দেখিছে গৈ আছোঁ জালিখন। এই জালিখন অইলে এই পাইপলাইনখিনি মেইনটেইন কৰিবৰ কাৰণে বনাইছিলে। এয়া আমি যিখন এতিয়া যাৰ ওপৰত খোজকাঢ়ি আছোঁ সেয়া। এবাৰ হাই কৈ দিয়া। নমস্কাৰ ৰাইজ, বঢ়িয়া। এয়া এইফালে এতিয়া আমি চাচনি ফালে গৈ আছোঁ ন। চাচনি 700 কিলোমিটাৰ, আই থিংক 700 মিটাৰ টোটেল 700 মিটাৰ আছে। কি এটা জিন চাউণ্ড এটা হৈ আছে, কিবা পোক পৰুৱা ন? কি হয় বাৰু এইটো? মই নামটো পাহৰি গৈছোঁ। জিলি জিলি বাট এটা কথা যদি মই কওঁ,
কিন্তু ভাইবটো মজা নালাগিলে কিন্তু অঁ সেইটো হয় কিন্তু মানে ঠিক আছে আমি জেগাটোৰ কথা বহুত শুনিছিলোঁ হা বহুত শুনিছিলোঁ কাৰণে এবাৰ আহিলোঁ হা কিন্তু এটা যোনটো ভাইব থাকে না এটা লোকেশ্যন এটাৰ যোনটো ভাইব থাকে যে আমি আমাৰ ভিউৱাৰ্ছক ক'ম যে আহক এই লোকেশ্যনটোত আহি পিনে আপোনালোকে টাইমটো স্পেণ্ড কৰিব পাৰে সেই ভাইবটো কিন্তু আমি নাপালোঁ জেগাটো ধুনীয়া জেগাটো বিশেষ বহুতেই ধুনীয়া কিন্তু আমি সেই ভাইবটো নাপালোঁ মানে এটা যোনটো এনজয় মোমেণ্টটো মানে আমি অকণমান এনজয় কৰিব নাপালোঁ মানে লোকেশ্যনটো অকণমান লোকেশ্যনটো ধুনীয়া যদি আপোনালোকে ওচৰ পাজৰে আছে তো আপোনালোকে নিজে আহিব পাৰে বাট উইল নট বি ৰেকমেণ্ডিং ইট যিহেতু এতিয়া সন্ধিয়া হৈ আহিছে তো এপাৰ উভতাই ঠিক আছে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব যদি বেছি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি শীঘ্ৰে পায় ঠিক আছে তেনেহ'লে আমি নেক্সট ব্লগত লগ পাম এণ্ড বাই বাই ষ্টে ছেফ ষ্টে পজিটিভ বাই 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 বাই